নমস্কাৰ, লালমাটি জাতীয় বিদ্যালয়ৰ ফালৰ পৰা আপোনালোকক আটাইকে ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা ওলগ জনাইছোঁ। অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ অন্তৰ্গত কৰ্মমৰ সংস্কৃতিৰ মূল মন্ত্ৰৰে নতুন প্ৰজন্মক জ্ঞান আহৰণ তথা চৰ্চা কৰিবলৈ প্ৰয়োজন হোৱা সকলোখিনি সা সুবিধাৰে এখন পূৰ্ণাংগ বিদ্যালয় স্থাপনৰ উদ্দেশ্যে 2006 চনত স্থাপন কৰা হৈছিল আমাৰ এই লালমাটি জাতীয় বিদ্যালয়খনি। আৰু সম্পূৰ্ণ জাতীয় বিদ্যালয় শিক্ষা সংসদৰ নীতি আদৰ্শ সৰগত কৰি আমি আমাৰ যাত্ৰা অব্যাহত ৰাখিছোঁ। এতিয়া প্ৰশ্ন হ'ল, এই নীতি আদৰ্শনো কেনেকুৱা, যাৰ সৰল উত্তৰ হ'ব বিদ্যালয় পৰ্যায়ত বিজ্ঞানসন্মতভাৱে মাতৃভাষা মাধ্যমত শিক্ষা প্ৰদান আৰু গ্ৰহণৰ মাজেৰে মানৱ সম্পদ গঢ়া তথা মানৱীয় প্ৰমূল্যৰ সুৰক্ষা আৰু কল্যাণ সাধন কৰা। তাৰ সমান্তৰালভাৱে স্বদেশ স্বজাতিৰ অতীত বৰ্তমান আৰু ভৱিষ্যতৰ প্ৰতি দায়বদ্ধতা আমাৰ লক্ষ্য আৰু উদ্দেশ্য। জাতীয় ইতিহাস, কলা, কৃষ্টি, ভাষা, সাহিত্য, ঐতিহ্য, পৰম্পৰাৰ সেন্দুৰীয়া বাট নিৰ্মাণ কৰা প্ৰতিগৰাকী মহান অসমীয়ালৈ আমি শতকোটি প্ৰণাম জনাওঁ। সেইসকল মনীষীৰ নীতি আদৰ্শ আৰু কৰ্মৰাজি সৰগত কৰি আমি আগবাঢ়ি যাব বিচাৰোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জীৱন আৰু কৰ্মৰ এই আলোকপাতৰ মাধ্যমেৰে আমাৰ নীতিগত স্থিতি সম্পৰ্ক এক উপলব্ধি আগবঢ়াৰ প্ৰয়াস কৰি গৈছোঁ। এইবোৰৰ উপৰিও ছাত্ৰ ছাত্ৰীক নিজৰ পাঠ্যক্ৰমিক জ্ঞানৰ উপৰিও নানা কাৰিকৰী জ্ঞান লগতে সহ পাঠ্যক্ৰমিক কিছুমান বিষয় আমাৰ বিদ্যালয়ত অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ দ্বাৰা ছাত্ৰ ছাত্ৰীয়ে ভৱিষ্যতে এজন মানৱ সম্পদ হিচাপে গঢ় লৈ সমাজত সুনাগৰিক হিচাপে প্ৰতিষ্ঠা লাভ কৰিব পাৰে আৰু তেওঁলোকে নিজকে এজন পূৰ্ণাংগ মানৱ হিচাপে গঢ় ল'ব পাৰে। তাৰ বাবে আমাৰ এই চেষ্টা অব্যাহত থাকিব। সদশেষত পুনৰবাৰ আপোনালোকক ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা ওলগ জনাই আজিলৈ এৰিছোঁ। পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়। ধন্যবাদ।